Hello everyone, welcome to Assamese Study Point. বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি সৌৰজগতৰ অতি আমোদজনক কেইটামান তথ্যৰ বিষয়ে আলোচনা কৰিম। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ এটা লাইক কৰিব আৰু এনেকুৱা আমোদজনক ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ সৌৰজগতত এটা নক্ষত্ৰ, 8টা গ্ৰহ, 185টা উপগ্ৰহ আৰু বহুতো সৰু ডাঙৰ ধূমকেতু, উল্কা, গ্ৰহাণুপুঞ্জ আদিৰে গঠিত। সৌৰজগতৰ কেন্দ্ৰত থকা নক্ষত্ৰটোৰ নাম সূৰ্য আৰু ই সকলো গ্ৰহক তাপ আৰু পোহৰ যোগান ধৰে। সূৰ্যক কেন্দ্ৰ কৰি সকলো গ্ৰহ ঘূৰি থাকে। গ্ৰহকেইটাৰ নাম হ'ল ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আৰম্ভণিতে প্লুটোকো গ্ৰহ হিচাপে ধৰা হৈছিল, কিন্তু 2006 চনৰ পিছৰ পৰা আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুটোক গ্ৰহৰ তালিকাৰ পৰা বাদ দিয়ে। সৌৰজগতৰ গ্ৰহকেইটাক দুটা ভাগত ভাগ কৰা হৈছে। সূৰ্যৰ ওচৰত থকা গ্ৰহ 4টাক আভ্যন্তৰীণ গ্ৰহ আৰু দূৰৰ 4টা গ্ৰহক বাহ্যিক গ্ৰহ বুলি কোৱা হয়। আভ্যন্তৰীণ গ্ৰহকেইটা হ'ল ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল গ্ৰহ, আৰু বাহ্যিক গ্ৰহকেইটা হ'ল বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আভ্যন্তৰীণ গ্ৰহকেইটা ধাতুৰে গঠিত, সেয়েহে গধুৰ, আৰু বাহ্যিক গ্ৰহকেইটা গেছেৰে গঠিত হোৱাৰ কাৰণে কিছু পাতল। এই গ্ৰহকেইটাৰ ভিতৰত পৃথিৱীৰ ঘনত্ব আটাইতকৈ বেছি। সাধাৰণতে গ্ৰহকেইটা পশ্চিমৰ পৰা পূবলৈ পৰিভ্ৰমণ কৰে, কিন্তু শুক্ৰ গ্ৰহ আৰু ইউৰেনাছ গ্ৰহই পূবৰ পৰা পশ্চিমলৈ গতি কৰে। আহক তেন্তে আমি সূৰ্য আৰু গ্ৰহকেইটাৰ বিষয়ে এটা এটাকৈ জানি লওঁ। সূৰ্য হ'ল সৌৰজগতৰ কেন্দ্ৰত থকা এটা নক্ষত্ৰ। ইয়াক কেন্দ্ৰ কৰি গ্ৰহকেইটা মহাকৰ্ষণ বলৰ প্ৰভাৱত চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে। সূৰ্যৰ ব্যাস প্ৰায় 13,90,000 কিলোমিটাৰ। সূৰ্য হাইড্ৰজেন আৰু হিলিয়াম গেছেৰে গঠিত এটা গোলক। ইয়াৰ আভ্যন্তৰৰ উষ্ণতা 6000 ডিগ্ৰী চেণ্টিগ্ৰেড। ই আকাৰত পৃথিৱীতকৈ 109 গুণ ডাঙৰ। সৌৰজগতৰ গ্ৰহকেইটা যেনেকৈ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে, ঠিক একেদৰে সূৰ্যও তাৰকাৰাজ্যৰ চাৰিওফালে ঘূৰি থাকে। তাৰকাৰাজ্যত সূৰ্যৰ নিচিনা আৰু অগণন নক্ষত্ৰ আছে। আমি বাস কৰা তাৰকাৰাজ্যখনৰ নাম হ'ল হাতীপতি। ইয়াক ইংৰাজীত মিল্কি ৱে বুলি কোৱা হয়। হাতীপতিত সূৰ্যৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটোৰ নাম হ'ল প্ৰক্সিমা চেণ্টাউৰি। এতিয়া আমি বুধ গ্ৰহৰ বিষয়ে জানো আহক। সৌৰজগতৰ 8টা গ্ৰহৰ ভিতৰত বুধ গ্ৰহ সূৰ্যৰ একেবাৰে ওচৰত আছে আৰু ই আকাৰত সকলোতকৈ সৰু। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ বুধ গ্ৰহক সময় লাগে 88 দিন আৰু নিজৰ অক্ষৰ সাপেক্ষে ঘূৰিবলৈ 58.65 দিন সময় লাগে। বুধ গ্ৰহই নিজৰ কক্ষপথত 0.1 ডিগ্ৰী হেলনীয়াকৈ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। বুধ গ্ৰহৰ নিজা উপগ্ৰহ নাই। ইয়াৰ ব্যাস প্ৰায় 4880 কিলোমিটাৰ। ইয়াত অক্সিজেন, হিলিয়াম, হাইড্ৰজেন, ছডিয়াম, পটেছিয়াম আদি পদাৰ্থ পোৱা যায়। তেন্তে এইখিনি আছিল বুধ গ্ৰহৰ বিষয়ে কিছু কথা। এতিয়া আমি শুক্ৰ গ্ৰহৰ বিষয়ে কিছু কথা জানি লওঁ আহক। শুক্ৰ গ্ৰহ সূৰ্যৰ পৰা দ্বিতীয় স্থানত আছে। শুক্ৰ গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লাগে 224.7 দিন আৰু নিজৰ অক্ষৰ সাপেক্ষে ঘূৰিবলৈ 243 দিন সময় লাগে। ইয়াৰ নিজা উপগ্ৰহ নাই। ইয়াৰ ব্যাস প্ৰায় 12,104 কিলোমিটাৰ। অতি উজ্জ্বল হোৱাৰ কাৰণে শুক্ৰ গ্ৰহক খালী চকুৰে দেখা পোৱা যায়। শুক্ৰ গ্ৰহ নিজৰ কক্ষপথত 177 ডিগ্ৰী হেলনীয়াকৈ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। শুক্ৰ গ্ৰহত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ 96% পোৱা যায়, যিটো পৃথিৱীৰ তুলনাত বহুত বেছি। সেয়েহে সৌৰজগতৰ বাকী গ্ৰহকেইটাতকৈ শুক্ৰ গ্ৰহত গৰম বেছি। ইয়াত সৰ্বাধিক উষ্ণতা 462 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায়। শুক্ৰ গ্ৰহক সন্ধিয়া তৰা বুলিও কোৱা হয়। ই পৃথিৱীৰ একেবাৰে ওচৰত আছে। ইয়াৰ আৱৰ্তন বেগ আটাইতকৈ কম। শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলিও কোৱা হয়। তেন্তে আমি শুক্ৰ গ্ৰহৰ বিষয়ে জানিলোঁ। এতিয়া আমি পৃথিৱীৰ বিষয়ে কিছু কথা জানি লওঁ আহক। পৃথিৱী সূৰ্যৰ পৰা তৃতীয় স্থানত আছে। পৃথিৱী সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লাগে 365 দিন 6 ঘণ্টা আৰু নিজৰ অক্ষৰ সাপেক্ষে আৱৰ্তন কৰিবলৈ সময় লাগে 24 ঘণ্টা। পৃথিৱীত 78% নাইট্ৰজেন, 21% অক্সিজেন, 0.03% কাৰ্বন ডাই অক্সাইড আৰু কিছু পৰিমাণে মিথেন, আৰ্গন আদি গেছ পোৱা যায়। পৃথিৱীক নীলা গ্ৰহ বুলিও কোৱা হয়। পৃথিৱীৰ এটা উপগ্ৰহ আছে আৰু ইয়াৰ নাম হ'ল চন্দ্ৰ। পৃথিৱীৰ ব্যাস প্ৰায় 12,742 কিলোমিটাৰ।
পৃথিৱীৰ সৰ্বনিম্ন উষ্ণতা -89.2 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা সৰ্বোচ্চ উষ্ণতা 56.7 ডিগ্ৰী চেণ্টিগ্ৰেড হয়। পৃথিৱীয়ে নিজৰ কক্ষপথত 23.5 ডিগ্ৰী হেলনীয়াকৈ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। এতিয়া আমি মংগল গ্ৰহৰ বিষয়ে কিছু কথা জানি লওঁ আহক। মংগল গ্ৰহ সূৰ্যৰ পৰা চতুৰ্থ স্থানত আছে। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ইয়াৰ সময় লাগে এবছৰ 322 দিন আৰু নিজৰ অক্ষৰ সাপেক্ষে ঘূৰিবলৈ 24 ঘণ্টা 6 মিনিট সময় লাগে। ইয়াৰ ব্যাস প্ৰায় 6780 কিলোমিটাৰ। মংগল গ্ৰহই নিজৰ কক্ষপথত 25.19 ডিগ্ৰী হেলনীয়াকৈ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। মংগল গ্ৰহত 95% কাৰ্বন ডাই অক্সাইড পোৱা যায়। ইয়াক ৰঙা গ্ৰহ বুলিও কোৱা হয়। ইয়াৰ তাপমান সৰ্বনিম্ন -55 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা সৰ্বোচ্চ 130 ডিগ্ৰী চেণ্টিগ্ৰেড হয়। মংগল গ্ৰহৰ পৃষ্ঠত নাইট্ৰজেন আৰু আৰ্গনৰ এটা পাতল তৰপৰ বায়ুমণ্ডল পোৱা যায়। এতিয়া আমি বৃহস্পতি গ্ৰহৰ বিষয়ে কিছু কথা জানি লওঁ আহক। বৃহস্পতি গ্ৰহ সূৰ্যৰ পৰা পঞ্চম স্থানত আছে। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ই সময় লয় 11 বছৰ 317 দিন। বৃহস্পতি গ্ৰহই নিজৰ অক্ষৰ সাপেক্ষে সৰ্বাধিক বেগেৰে আৱৰ্তন কৰে আৰু সময় লয় 9 ঘণ্টা 56 মিনিট। বৃহস্পতি গ্ৰহ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। ইয়াত 71% হাইড্ৰজেন, 24% হিলিয়াম আৰু 5% অন্যান্য পদাৰ্থ পোৱা যায়। ইয়াৰ ব্যাস প্ৰায় 1,42,984 কিলোমিটাৰ। ইয়াৰ নিজৰ 79টা উপগ্ৰহ আছে। ইয়াৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম হ'ল গেনিমিড। বৃহস্পতি গ্ৰহই নিজৰ কক্ষপথত 3.12 ডিগ্ৰী হেলনীয়াকৈ পৰিভ্ৰমণ কৰে। এতিয়া আমি আলোচনা কৰিম শনি গ্ৰহৰ বিষয়ে। শনি গ্ৰহ সূৰ্যৰ পৰা ষষ্ঠ স্থানত আছে। ইয়াৰ ব্যাস প্ৰায় 1,16,460 কিলোমিটাৰ। আকাৰৰ ফালৰ পৰা ই সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ইয়াৰ সময় লাগে 29 বছৰ 175 দিন আৰু নিজৰ অক্ষৰ সাপেক্ষে আৱৰ্তন কৰিবলৈ 10 ঘণ্টা 40 মিনিট সময় লাগে। শনি গ্ৰহত 96% হাইড্ৰজেন, 3% হিলিয়াম আৰু 3% অন্যান্য পদাৰ্থ পোৱা যায়। ইয়াৰ মুঠ উপগ্ৰহৰ সংখ্যা 62টা। ইয়াৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম হ'ল টাইটান। শনি গ্ৰহ নিজৰ কক্ষপথত 26.73 ডিগ্ৰী হেলনীয়াকৈ পৰিভ্ৰমণ কৰে। শনি গ্ৰহৰ লগত জড়িত এইখিনি কথা আমি জানিলোঁ। আহক তেন্তে এতিয়া জানি লওঁ ইউৰেনাছ গ্ৰহৰ বিষয়ে। ইউৰেনাছ গ্ৰহৰ ব্যাস প্ৰায় 50,724 কিলোমিটাৰ। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ই সময় লয় 84 বছৰ আৰু নিজৰ অক্ষৰ সাপেক্ষে ঘূৰিবলৈ সময় লয় 17 ঘণ্টা 14 মিনিট। ইউৰেনাছ গ্ৰহত 83% হাইড্ৰজেন, 15% হিলিয়াম, 2.3% মিথেন পোৱা যায়। ই নিজৰ কক্ষপথত 97.77 ডিগ্ৰী হেলনীয়াকৈ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। ইয়াৰ মুঠ উপগ্ৰহৰ সংখ্যা 27টা। ইউৰেনাছ গ্ৰহক সেউজীয়া গ্ৰহ বুলিও কোৱা হয়। ফ্ৰেণ্ডছ, আমি এতিয়ালৈকে সৌৰজগতৰ 7টা গ্ৰহৰ বিষয়ে জানিলোঁ। এতিয়া জানি লওঁ আহক অষ্টম স্থানত থকা গ্ৰহ নেপচুনৰ বিষয়ে। নেপচুনৰ ব্যাস 49,244 কিলোমিটাৰ। ই নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লয় 60,190 দিন আৰু নিজৰ অক্ষৰ সাপেক্ষে ঘূৰিবলৈ সময় লাগে 16 ঘণ্টা 12 মিনিট। ই নিজৰ কক্ষপথত 29.56 ডিগ্ৰী হেলনীয়াকৈ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। নেপচুনৰ উপগ্ৰহৰ সংখ্যা 14টা। ইয়াত 80% হাইড্ৰজেন, 19% হিলিয়াম আৰু 1% মিথেন পোৱা যায়। নেপচুনক বৰফ গেছেৰে আবৃত গ্ৰহ বুলিও কোৱা হয়, কিয়নো ইয়াত সৰ্বনিম্ন তাপমান -200 ডিগ্ৰী চেণ্টিগ্ৰেড হয়। তেন্তে ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে লাগিলে সেইটো কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আছামিজ ষ্টাডি পইণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং টিল দ্য এণ্ড। জয় হিন্দ, জয় আই অসম।